Hi guys, so welcome back to my new another vlog. তো আজি এটা ভিডিও এটা লৈ আহিছো আপোনালোকৰ মাজত। তো বুক ফেয়াৰ আহিছে আমাৰ গোলাঘাটত। তো গোলাঘাটত গৈ বলক গ্ৰন্থমেলাৰ ভিতৰত কি আছে কি নাই আমি এক্সপ্ল'ৰ কৰিছো। তো গাইজ তো আহি ইয়াত ফাইনেলি পাই গ'লো। তো গতিকে আমি ইয়াত ভিতৰত সোমাই আহিলোঁ। তো সোমাই ভিতৰত কি আছে কি নাই আপোনালোকক দেখাবলৈ চেষ্টা এটা কৰিম। তো গতিকে ব'লক আপোনালোকে মোৰ লগত ব'লক চাব ভিডিঅ'টো। গ্ৰন্থমেলা বৰ ডাঙৰ, ইয়াত চেলিব্ৰিটি বহুত আছে দেই, অসমৰ আমাৰ জনপ্ৰিয় চেলিব্ৰিটি বহুত আছে। তো আপোনালোকক দেখাবলৈ চেষ্টা এটা কৰি থাকিম ব'লক। নাকি ধুনীয়া আমাৰ ওচৰত আৰ্টিষ্ট আহিছে, গণেশ বাবা আহিছে। তাৰপিছত এইটো কি দল মেলাতে আহি লগ পাই গ'লোঁ আমাক পংকজ পাঠক ছাৰক। তো গতিকে আমি পংকজ পাঠক ছাৰক আমি কেইটামান কথা সুধিম, তো আপোনালোকৰ মাজত ৰাখিম। তো গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো। তো আমি পালোঁ আমাৰ ছাৰক, তো পংকজ পাঠক ছাৰক। তো ছাৰ, তো গোলাঘাটত আহি বস্তুখিনি আপোনাৰ ধৰক এইটো সমাজ সেৱাটো কিমান দিনৰ পৰা আপুনি আগবঢ়াই আছে? 2014 পৰা আমি হয়তো কৰি আছিলোঁ, বনৌষধিৰ প্ৰচাৰ কৰি আছিলোঁ। তাৰপিছত 2017 আমাৰ প্ৰডাকশ্যন আৰম্ভ কৰিছোঁ। 2017 পৰা প্ৰডাকশ্যন আৰম্ভ কৰিছোঁ আৰু 17 পৰা এতিয়ালৈকে 5 বছৰ হ'ল আৰু। তো মই আপোনাৰ ভিডিঅ' নিউজ চেনেলত খুব চাওঁ আৰু কিছুমান মানুহে ৰিজাল্টটো পাইছে। আপোনাৰ ধৰক আপুনি অসমৰ জনপ্ৰিয় হৈ পৰিছে, ধৰক আপোনাৰ কথা বহুত ফ'ল' কৰে, বহুতে ফ'ল' কৰে। কিছুমান মোৰো অলপ সুধিবলৈ আছিলে আপোনাৰ এটা ফিজিকেলি সুধিয়ে লৈছোঁ পাইছোঁ। যদি চুলি পাতলৰ কাৰণে যদি সৰে, তাৰ কাৰণে কি বস্তু লগালে ভাল হ'ব? চুলি সৰা বহুত কাৰণ থাকে, সেই কাৰণবিলাক গম পাব লাগে। আৰু বেছিভাগ মানুহৰ চুলি সৰে গেছৰ প্ৰব্লেম থাকিলে। যদি গেছৰ প্ৰব্লেম নাই, তাৰ কাৰণে আমাৰ এটা তেল আছে, অল ইন ওৱান নামৰ এইটো তেল। যদি গেছৰ প্ৰব্লেম নাই, এইটো লগালে এসপ্তাহতে চুলি সৰা বন্ধ হৈ যায় ন। আৰু যদি গেছৰ প্ৰব্লেম আছে, এইটোৰ লগত ত্ৰিফলা গুড়িটো খাব লাগে। ত্ৰিফলা গুড়িটো 6 মাহমান খাব লাগে, তেলটো লগাব লগা থাকে।
যদি গেছৰ প্ৰব্লেম আছে, নাই যদি এইটো এসপ্তাহতে বন্ধ হৈ যায়। বাকী আমাৰ গোলাঘাটত আহি ধৰক আপোনাৰ ৰেছপন্সটো কেনেকৈ পাইছে পাব্লিকৰ? ধৰক গোলাঘাট ৰাইজৰ ৰেছপন্স সদায় ভাল, আৰু গোলাঘাট বুলি নহয় গোটেই অসমতে আমাৰ বৰ্তমান ব্ৰেণ্ড হিচাপে পৰিগণিত হৈছে, আৰু ৰেছপন্স সকলো ঠাইতে ভাল। আৰু গোলাঘাটত মানুহৰ মৰমটো বেছি আৰু মানে সকলোৱে মানে নিজৰ মানুহৰ দৰে সেইখিনি ব্যৱহাৰ পাওঁ, সেইটো ভাল লাগে, ভাল যথেষ্ট। বহুত ধন্যবাদ আপোনাৰ, বহুমূলীয়া মোক সময় দিয়াৰ কাৰণে বহুত ধন্যবাদ। ঠিক আছে, আপোনালৈ আপোনাৰ এই চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰক। ভাল লাগে। থেংক ইউ ছাৰ, থেংক ইউ। ভাল লাগিলে আপোনাৰ কথা। দশক প্ৰায় 5টা দশক চলচ্চিত্ৰত দপ্ত পাই থকা সেইজন মহিলা পদবীক্ষণ ৰিপন গোস্বামীয়ে এটা টকাৰ কাৰণে অন্তিম পৰ্যায়ত কাৰোবাৰ ওচৰত ভিক্ষা খুজিবলগীয়া হৈছিল। যাতে এই ভিক্ষা খোজাৰ উদাহৰণ আগলৈ যাতে নাহে, তাৰ বাবে আপোনালোক সকলো যাব লাগিব। সকলোৱে চিনেমা হলে হওক আৰু অসমীয়া চিনেমা চাই অসমৰ চলচ্চিত্ৰ জগতৰ লগত জড়িত থকা শিল্পীসকলক জীয়াই ৰাখক। সৌখিদিনা গুচি গ'ল যোৰহাটৰ বিখ্যাত চলচ্চিত্ৰ পৰিচালক চিত্ৰকৰ পুলক গগৈ ডাঙৰীয়া। সৌখিদিনা গুচি গ'ল গোটেই জীৱনটো অঘৰীৰ দৰে। ছাৰক লগ পালোঁ, তো গোলাঘাট আহি ছাৰ কেনেকৈ লাগি? ভাল লাগিল। আপোনাৰ সৰুৰ পৰাই আপোনাৰ চায়ে আছোঁ কমেডি। নাই, গোলাঘাট মোৰ আজিৰ সম্পৰ্ক নহয়, গোলাঘাট মোৰ বহুত দীৰ্ঘদিনীয়া সম্পৰ্ক। গোলাঘাটৰ প্ৰায়বিলাক সাংস্কৃতিক অনুষ্ঠানত মই আমন্ত্ৰণ পাওঁ, আৰু সেই আমন্ত্ৰণ ৰক্ষা কৰি গোলাঘাটৰ বিভিন্ন বিহুতলীয়ে হওক বা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেই হওক মই ইয়াত ভাগ ল'বলৈ হওঁ। আৰু গোলাঘাটৰ ৰাইজৰ আদৰ মৰম সঁচাকৈ খুব ভাল লাগে। তেওঁলোকৰ যিটো আতিথ্য, যিটো মৰম চেনেহ মই কেতিয়াও পাহৰিব নোৱাৰোঁ। গোলাঘাট 36খন জিলাৰ ভিতৰত গোলাঘাটৰ এটা সুকীয়া স্থান আছে, মৰম আৰু চেনেহ দিয়াত এটা সুকীয়া স্থান আছে, আতিথ্যত সুকীয়া স্থান আছে। আৰু গোলাঘাট এখন সাংস্কৃতিক প্ৰাণ চহৰ, য'ত গোটেই বছৰটোৱে সংস্কৃতিৰ চৰ্চা চলি থাকে। ভাওনাই হওক বা ৰাসেই হওক বা বিহু ফাংচনেই হওক, বিভিন্ন অনুষ্ঠানেৰে গোটেই বছৰটো জীপাল হৈ থাকে, সজীৱ হৈ থাকে। গতিকে পুনৰ আজিৰ এই গোলাঘাটৰ জেনেৰেল ফিল্ডত গ্ৰন্থমেলাৰ বাকৰিত আহি পেলাই ৰাইজৰ লগত ভাৱৰ আদান প্ৰদান কৰিবলৈ পায়, মনৰ আদান প্ৰদান কৰিবলৈ পায়, সঁচাকৈ নথৈ গৌৰৱান্বিত সুখী অনুভৱ কৰিছোঁ। পুনৰ এই গোলাঘাটবাসীৰ ৰাইজৰ মৰম চেনেহ আদৰ বুটলিবলৈ মই পুনৰ আহিম গোলাঘাটলৈ, কাৰণ গোলাঘাটক মই কেতিয়াও পাহৰিব নোৱাৰোঁ। গোলাঘাট এক ঐতিহ্যমণ্ডিত চহৰ, য'ত আঠখেলীয়া নামঘৰ আছে, য'ত বহু সুন্দৰ অনুষ্ঠানৰ জন্ম হৈছে। MSR থিয়েটাৰ হল আছে। এইবিলাক অনুষ্ঠানে অসমৰ সংস্কৃতিৰ চৰ্চা কৰি গৈছে। গতিকে গোলাঘাটৰ বিষয়ে ক'বলৈ গ'লে এখন ৰামায়ণ বা মহাভাৰতেই হ'ব। গতিকে আৰু বিশেষ নকওঁ মানে। আৰু আপোনাৰ নতুন ফিল্ম কিবা আহিছে নেকি? নতুন এই অহা 9 ডিচেম্বৰত মোৰ এখন ছবি অভিনয় কৰা ছবি মুক্তি পাব, যিখন ছবি পৰিচালনা কৰিছে স্বনামধন্য চলচ্চিত্ৰ পৰিচালক চন্দ্ৰমোদয় ডাঙৰীয়া। আৰু চন্দ্ৰমোদয় ডাঙৰীয়াই ইতিমধ্যে অসমৰ ৰাইজক কেইবাখনো সুন্দৰ ছবি উপহাৰ দিছে। মাঘত মামনি বিয়া, চোৰণ চোৰৰ পুতেক, উজনিৰ দুজনী গাভৰু, গুণ্ডা ইমান গুণ্ডা, ইমানবিলাক ভাল ছবি উপহাৰ দিছে। আৰু আশা কৰোঁ অহা 9 ডিচেম্বৰত মুক্তি পাবলগীয়া চন্দ্ৰদাৰ ভোলা বম ভোলায়ো ভোলাকো অসমৰ ৰাইজে নিশ্চয় আদৰি ল'ব, মৰম কৰিব, চেনেহ দিব। আৰু তাৰ উপৰিও তাৰ পিছৰ সপ্তাহটোতে মই আৰু এখন ছবি, তাৰ আগৰ সপ্তাহত আৰু এখন ছবি ৰিলিজ হ'ব মোৰ। ছবিখনৰ নাম ঈশ্বৰ। 2 ডিচেম্বৰত ঈশ্বৰ হ'ব, 9 ডিচেম্বৰত ভোলা বম ভোলা হ'ব। আৰু তাৰ নেক্সট মাহত মোৰ আৰু এখন ছবি মুক্তি পাব, হোমেন বৰগোহাঁইৰ প্ৰথম উপন্যাসখনৰ আধাৰত নিৰ্মিত ছবি সুবালা। আৰু অসমবাসী ৰাইজেও ছাপোৰ্ট কৰিব, আৰু আশা কৰোঁ ছুপাৰ ডুপাৰ হিট হওক। নিশ্চয়। আৰু অতুল দাক চাবই আৰু আপোনালোকে, ভাল লাগিব। তো আপোনাৰ বহুমূলীয়া সময় দিয়াৰ কাৰণে বহুত ধন্যবাদ। তোমাৰ ইউটিউব চেনেললৈ মোৰ শুভকামনা যাচিছোঁ। ঠিক আছে, থেংক ইউ ছাৰ। আৰু এটি সাহিত্য উৎসৱৰ গ্ৰন্থমেলাৰ মেমেণ্টৰে স্মাৰক আমাৰ সমালোচনা জনাইছোঁ দেৱজিৎ ফুকন ডাঙৰীয়া। সমালোচনা জনাইছে আপুনি নগা গামোচাৰে পুনৰ আস্কা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি লক্ষ্মী আৰু সম্পাদক দেৱজিৎ ফুকন ডাঙৰীয়াই এটি সাহিত্য আৰু গ্ৰন্থমেলাৰ মেমেণ্ট তেখেতক সম্মাননা জনাইছে। ইয়াৰ পাছত আছে আমাৰ মৃগী। মই আমাৰ ভাতৃ প্ৰাৰ্থকলৈ জনাইছোঁ এখনি নগা গামোচা তেখেতক সম্মাননা জনাবলৈ, আৰু এটা মেমেণ্ট প্ৰদান কৰিবলৈ জনাইছোঁ যদুমণি গগৈ।
কৰি তুলিছে গতিকে তেখেতৰ কাৰণে এটা হাত চাপৰি আৰু তেখেতক এখন চেলেঙে সম্বৰ্ধনা জনাবৰ কাৰণে ভাস্কৰজ্যোতি দত্তক মই অনুৰোধ জনাইছোঁ সকলোকে এখেতৰ কাৰণে এটা হাত চাপৰি দিয়ক নিস্বাৰ্থভাৱে সমাজৰ হৈ তেখেতে কাম কৰি আছে আৰু এখেতৰ বিভিন্ন কামত সহযোগ কৰি আছে ঋতুৰাজ চাংমাই তেখেতকো আমি আগলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ নমস্কাৰ মই কুসুম কৈলাশ সৰ্বপ্ৰথমে সকলোকে মই মোৰ ফালৰ পৰা বহু আন্তৰিক শুভকামনা যাচিছোঁ আৰু আপোনালোকক জনাবলৈ পাই অত্যন্ত সুখী হৈছোঁ এখন নতুন চিনেমা আহি আছে ভোলা বম ভোলা আৰু আপোনালোকে গম পায় আৰু ইতিমধ্যে বিজ্ঞাপনত এইটো এডভাৰটাইজ চলি আছে আৰু এইখন আচলতে পৰিচালনা কৰিছে চন্দ্ৰমোদয় ছাৰে পৰিচালনা কৰিছে আৰু চন্দ্ৰমোদয় ছাৰৰ পৰিচালনা মানে আপোনালোকে গম পায় আগতো চুৰেণ চোৰৰ পুতেকৰ পৰা আদি কৰি বহুকেইখন জনপ্ৰিয় ছবি আমাক উপহাৰ তেখেতে দিছে আৰু 9 ডিচেম্বৰত এখন মুক্তি পাব আৰু আশা ৰাখিছোঁ আৰু এখন চিনেমাৰো সেই আগৰকেইখনৰ দৰেই যাতে সফলতা পাব আৰু আপোনালোকেও ছবিগৃহলৈ 9 ডিচেম্বৰ দিনাখনি চাবলৈ আহিব তাকে কৈছোঁ ধন্যবাদ কুসুম দে ইমান ভিৰ হৈছে তো ভিৰৰ মাজৰ পৰা ছাৰৰ লগতে আছে তো আমাৰ বিশ্বজিতৰ লগত আছে তো ছাৰ বিশ্বজিতা ছাৰ আৰু তো গতিকে এইবিলাক কুসুম দা গাড়ীত বহি আছে চাইছেনে গাড়ীত বহি আছে তো কথাটো মানে বহুত কি হৈছে আপোনাৰ মানে বহুত ভিৰ ভাৰ হৈছে তো ছাৰে এইফালে লৈ আহিলে তো গতিকে চাব ভিডিঅ'টো চাই থাকিব লাষ্টলৈ কি হয় তো গাইজ তো কুসুম দাৰ ফ্ৰেণ্ডজনক পালোঁ কুসুম দাৰ লগৰ তো বহুত ভাল লাগিলে আৰু বহুত হেণ্ডচম আপুনি অলপ বিষয়ত অলপ কওক তাকে দীপাকৰ চন্দ্ৰদাই যি পদক্ষেপ হাতত লৈছে সকলো আঁকোৱালি লওক কাৰণ 10টা আগত কথা কোৱাটো বৰ সহজ নহয় তেখেতে যিহেতু এই পদক্ষেপ হাতত লৈছে কিবা এটা কৰিম বুলি কিবা আপোনালোকক নজনা কথা জনাম বুলি বা যি ধৰণেই নহওক তেওঁ নিজৰ কৰ্ম কৰিছে তো আপোনালোকেও অকণ উৎসাহ এপ্ৰিচিয়েট কৰক লাইক কমেণ্ট শ্বেয়াৰ কৰি পেলাই আচলতে চেনেলটো গ্ৰ'থ কৰিবলৈ সহায় কৰক যাতে তেওঁ নিজৰ দক্ষতাৰে আগবাঢ়ি যাব পাৰে আৰু ভাল উপহাৰ ভাল কামেৰে আমাক যাতে আপ্লুত কৰে তো এয়াই ক'লোঁ তেখেতক আৰু ভাল লাগিছে ইমান সুন্দৰভাৱে তেওঁ চেনেলটো পৰিচালনা কৰিছে তো সেয়াই মই পিছত কৈছোঁ সহায় কৰিছোঁ অকল আপোনালোকেও তেনেকৈ ছাপোৰ্ট কৰিব আৰু বাকী আছেতো কুসুম দাহঁতো আঁকোৱালি লৈছে কথা পাতিছে তেওঁৰ লগত ভাল পালে আৰু ভাল এজন পাৰ্চনেলিটি মানুহ তো ভাল লাগিছে লগ পাই সেয়াই আগবাঢ়ি লৈ যাব চেনেলটো তাকে ধন্যবাদ দেই আপোনাৰ মষ্ট ৱেলকাম ঝুমুৰ গীতত গাই চাম এবাৰ আমাৰ ৰাইজৰ লগতে ঝুমুৰটো নাচিব লাগে সকলোৱে একেলগে দেই ভাগুৱাকে দিন মে ভাগুৱাকে লৈ যাব আকৌ মাৰ দেই ভাল গৈ ঠিক আছে কবা যাম হা रेडी रहो भगवा के 3 में भगवा के ले যাব বঢ়িয়া এবাৰ গানটো গাম ঠিক আছে বঢ়িয়া সকলোৱে এবাৰ ৰখি লওক ৰকচোন থ্যাংক ইউ ঠিক আছে এই গীতটি গাইছো সকলোৱে সহযোগ কৰিব ৰেডি ৰহ বে দেখ লগাই যাব এডমিন হল
তো গাইজ তো ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে তো লাইক আৰু শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ